হাই ভিৱান আপোনালোক সকলোকে মই অন্যটি ভ্লগলৈ স্বাগতম জনালোঁ। আজি এনেই অলপ ওলাই যাওঁ এতিয়া বিহু খাবলৈ বুলি পৰিয়ালৰ মানুহৰ ঘৰলৈ আৰু দোকানতো সোমাবলগীয়া আছে, দুটামান বজাৰ কৰিবলগীয়া আছে। এতিয়া প্ৰথমতে মই গুণগুণক গাটো ধুৱাই লওঁ, তাৰপিছত ওলামগৈ আৰু এতিয়া 12টামান বাজি গৈছেহে বাৰু। গুণগুণক গাটো ধোৱাৰ আগতে প্ৰথমতে মই চাদৰখন জাপি লওঁগৈ। এয়া এফালে কাপোৰ উলিয়াই থৈছোঁ, প্ৰথমতে মই এতিয়া চাদৰখন জাপি লওঁগৈ। আপোনালোকক আকৌ অলপ পিছত লগ পাই আছোঁ। তলে কৈ দিয়া সৌ সত্ৰলে ক'লৈ যাওঁ কৈ দিয়া। কাৰ ঘৰলৈ যোৱা? কাৰ ঘৰলৈ? ককাৰ ঘৰলৈ যাওঁ বুলি কৈ দিয়া। আপোনালোকে তুমি চলা যাবা নে? হা ঐ তুমি চলা যাবানে এতিয়া? আলহী ঘৰলৈ আহি আকৌ ব'লা এতিয়া ভিতৰলৈ ব'লা। খাইছা নে? কি খাইছা? হা? হাই ভিৱান, অথনি কেইবাঘৰটো ফুৰিলোঁ আকৌ ভিডিঅ' কৰা নহ'লে। এতিয়া 6টামান বাজিলে। মই এফালে গুণগুণৰ কাপোৰ উলিয়াই লৈছোঁ, কাইলৈ মাৰ ঘৰলৈ যাওঁ। প্ৰথমতে এতিয়া মই তাইৰ কাপোৰ সোপা ভৰাই লওঁ, 8টামানতে যাম মানে, নহ'লে আকৌ থাকি যাব। যিহেতু ঠাণ্ডা পৰিছে তাইক কাপোৰ বহুত লাগিব যেন এফালে এইটো বেগ লৈ লৈছোঁ। এতিয়া তেন্তে মই প্ৰথমতে তাইৰ কাপোৰ সোপা ভৰাই লওঁ। গুণগুণৰ কাপোৰ কানি জাপি আজৰি হ'লোঁ। এতিয়া মই ৰাতি সাঁজ বনাবলৈ আহিছোঁ। আজি ৰাতি সাঁজত পনীৰ আছে, এইফালে পনীৰ লৈ ল'লোঁ, এইফালে বিলাহী আলু এইবিলাক কাটি ল'লোঁ আৰু লগতে মটৰ। এতিয়া তেন্তে মই বনাই লওঁ, আপোনালোকক একেবাৰে কাইলৈহে লগ পাই আছোঁ। এইফালে মোৰ পনীৰ মটৰ চব্জি ৰেডি আৰু ফ্ৰিজত মাছ আছিলে, পাছতহে দেখিছোঁ। এইফালে ফ্ৰাই কৰি আছোঁ। হাই ভিৱান, এতিয়া 9টামান বাজিব হ'ল, আমি ঘৰলৈ যাবলৈ ওলালোঁ। আজি মাৰ ঘৰত সকাম আছে, সেইকাৰণে আজি সোনকালে ওলাইছোঁ। গুণগুণ এইজনী এফালে গুণগুণ ওলাই আছে। হাই দি দিয়া আকৌ কোনফালে কৈ দিয়া। গুণগুণ ফূৰ্তিত ক'ব নোৱাৰা হৈ আছে ককা ঘৰলৈ যাবলৈ। এতিয়া তেন্তে গৈ থাকোঁ, আপোনালোকক আকৌ অলপ পাছত লগ পাই আছোঁ। একেবাৰে ঘৰতহে লগ পামগৈ। ক'লৈ আহিলা? এইখন মোৰহে দিয়া, এইখন মোৰ চৈখন মোৰহে দিয়া, এইখন ককা মোলৈ আনিছে, আমাৰ ককাহে দিয়া। এইফালে ভকত এজন দুজন আহিছে, দেউতাই ভৰি ধুৱাই আছে। এখন আকৌ ভিতৰত ভকতে নিজৰ নিজৰ কামত লাগি আছে। সকাম বাহিৰত হ'ব, ৰভা দি থোৱা আছে। এতিয়া কামবোৰ ভিতৰতে কৰি লৈছে। আজি ৰাতিকে খানা আছে। এইফালে আমাৰ মইনাই নহৰু গুচাই আছে, এইফালে সৌমমীয়ে আলু বাকলি গুচাই আছে আৰু এজনী টুপুকি চাই দে। এয়া এজনী আমাৰ গাঁও বাইক। এয়া আজি ৰাতিৰ বাবে এইফালে খানা আয়োজন চলি আছে। নহয় ভিডিঅ' কৰিছোঁ।